हेलो गाइस सुनतु सागर टेक चैनल সকলোকে স্বাগতম জনাইছো আজি এটি আপোনালোকৰ মাজলৈ নতুন ভিডিও লৈ আহিছো আৰু ভিডিওটোৰ দ্বাৰা আপোনালোকক কিছুমান মোবাইলৰ নজনা কথাৰ বিষয়ে জনাম আৰু সেই কাৰণে আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক শেয়াৰ কমেন্ট আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ভিডিওটো আৰম্ভ কৰো আপোনালোকে জানেনে যেতিয়া আপোনালোকে মোবাইলটোৰ চাৰ্জ শেষ হলে ৰাতি হোৱাৰ আগত আপোনালোকে চাৰ্জত লগাই ৰাখে আৰু সেই লগাই ৰখাৰ কাৰণে আপোনালোকৰ কেতিয়াবা এনেকুৱা এটা প্ৰবলেম হ'ব পাৰে যেটো কাৰণে আপোনালোকৰ বেটাৰি ড্যামেজ হ'ব পাৰে কাৰণ চাৰ্জটো আপোনালোকে লগাই ৰাখি হৈ দিয়ে আৰু হোৱাৰ পিছত আপোনালোকৰ মোবাইলটো 7-8 ঘণ্টা আপোনাৰ চাৰ্জৰ লাগি থাকে আৰু চাৰ্জৰ লগাৰ পিছত আপোনালোকৰ মোবাইলটোৰ এটা কেপাসিটি কমি আহে কাৰণ সেই কমি অহা কাৰণটো আপোনালোকক জনাম এতিয়া আপোনালোকে কি কৰিব বেটাৰিটো চাৰ্জৰ লগাৰ আগত আপোনালোকে মোবাইলটোত এটা সেটিং কৰিব আৰু যেটো সেটিংৰ দ্বাৰা আপোনালোকৰ এটা সময়ত বেটাৰিটো স্লোলি চাৰ্জ ল'ব কাৰণ 7-8 ঘণ্টাত আপোনালোকৰ চাৰ্জটো কমপ্লিট কৰিব তেতিয়া আপোনালোকৰ বেটাৰিটো ড্যামেজ নহয় সো হে সেটিংটো বিষয়ে আপোনালোকক জনাইছো প্ৰথমতে কি কৰিব মোবাইলটো খুলিব এনেকৈ আপোনালোকৰ মোবাইলটো খুলিলে এনেকৈ সেটিং খুলিলে বেটাৰি পাব আৰু যদি হে বেটাৰিটো তাত নাপায় আপোনালোকে চাৰ্জ বটন দেখিছে চাৰ্জ বটনত বেটাৰি বুলি লিখিব আৰু বেটাৰি বিল লিখিলে আপোনালোকৰ তলত দেখুৱাব বেটাৰি আপোনাৰ তাত ক্লিক কৰিব আৰু যি সকলৰ ধৰিলো বেটাৰিটো অপচন থাকে ন হে কলৰ নালাগে ইয়াত অলৰেডি বেটাৰি অপচন আছে মই ইয়াত ক্লিক কৰিছো চাই লওক ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে তলত আহিব মোৰ বেটাৰি সেটিং দেখিছে নহয় আপোনালোকে মোৰ বেটাৰি সেটিংত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব অপটিমাইজ নাইট চাৰ্জিং কাৰণ এই সেটিংটো যদি আপোনালোকে ইনেবল কৰি থয় নহয় আপোনালোকে তাত ইনেবল কৰি ৰাখিব আৰু ইনেবল কৰি ৰাখিলে আপোনালোকৰ খুব স্লোলি চাৰ্জ লোৱাৰ পিছত আপোনালোকৰ একো প্ৰবলেম নহয় কাৰণ বেটাৰিটো আপোনালোকে আগত যি ধৰণে বেকআপ পাইছিলে তেনেকৈ বেকআপ পাব নহলে আপোনালোকে কি হ'ব আপোনালোকৰ মোবাইলৰ বেটাৰিটো খুব সোনকালে ড্যামেজ হ'ব সো হেতু কাৰণে আপোনালোকক এইখিনি কথাকে জনালো তো ভিডিওটো ভাল পালে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু বেল আইকন তো দবাই ৰাখিব কাৰণ মই দিয়া ভিডিওবোৰ খুব সহজতে আপোনালোকৰ মাজলৈ লৈ যাম আৰু সেই নটিফিকেশন আপোনাক খুব সোনকালে লাভ কৰিব তো আজিলৈ বাই বাই এণ্ড থ্যাংক ইউ সো মাচ এণ্ড অল অফ ইউ গুড বাই গুড নাইট